So hello guys, নমস্কাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই পেটুৱা দলঙৰ পৰা আৰু মোৰ লগত আছে উজ্জ্বল আৰু আজি আমি গৈ আছোঁ জকাই কলিয়নি। এয়া যোৱা বাট খাটিছোঁ ধন্যবাদ। চ' চুলি কটা হৈ গ'ল আৰু এতিয়া ওলাইছোঁ। অলৰেডি বহুত লেট হৈ আছে। কেনেকুৱা লাগিছে ক'ব? হেয়াৰটো কেনেকুৱা লাগিছে উজ্জ্বল? বঢ়িয়া বঢ়িয়া লাগিছে। চুলি তুলি কাটি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাত আপোনালোকক সংগী হিচাপে লৈছোঁ। বিহু বা কিবা বুলিতো আহিব নোৱাৰোৱেই। এইয়া কামৰ চেক বুজিয়ে এপাক মাৰি দিলোঁ আৰু এইজনী কৈ দিয়া কিবা না। লাজ লাগে নে লাজ লাগে? লাজ লাগে নে লাজ লাগে? শুন আৰু কথা এটা কওঁ, কথা এটা কওঁ শুন। আমি আজি ক'ত আহিছোঁ হয় নাই? আহিছোঁ বিয়াত। ৰাখিবা নেকি তোমাৰ হিয়াত? বৰ্তমান গা পা ধুই একদম ৰেডি আৰু ইফালে ৰহনে কাম কৰি আছে বিন্দাছ। আৰু আমি যাম একদম ফটাফট গৈ পাই যাম। তাৰপিছত আমাৰ আৰু সি অলৰেডি গোটেইখিনি ছেটআপ কৰি থৈ দিছে। আমি গৈ লাগি যাম আৰু কামত। তো থেংক ইউ। আপোনালোকে ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আগলৈকে চাই থাকিব, মস্তি হ'বলৈ গৈ আছে। তাত খাই মেলি ওলাই দিছোঁ আৰু ক কিবা এটা ক। ভাতটো খাই ভাল লাগিলে। ভাতটো খাই ভাল লাগিলে আৰু মাৰটো খাই কেনেকুৱা লাগিলে? মাৰটো গৰু পিটন দিছে আজি ইয়াক। ক তোৰ হাগিবলৈ জাগা নেই? হাগিবলৈ জাগা নেই? হাগিবলৈ জাগা নেই ইয়াত? হাগিবলৈ জাগা ইয়াত? হাগিবলৈ জাগা ইয়াত? হাগিবলৈ জাগা হাগিবলৈ জাগা ইয়াত? হাগিবলৈ জাগা ইয়াত? নমস্কাৰ ছাৰ। ফাইনেলি গাইজ বিয়া ঘৰ আহিব গ'ল আৰু এইফালে আপোনালোকে এয়া আমাৰ উজ্জ্বল আৰু ৰহন। চ' বৰ্তমান মই আহিছোঁ ইয়াত দেখিব হৈছে কেনন কেয়াৰ ডিব্ৰুগড়ত। চ' মোৰ আগৰ ফ্লেছটো বেয়া হৈ গ'ল, আপোনালোকে সেইটো গম পাইছে যিসকলে ব্লগ চাই আছে। আৰু এতিয়া একদম সস্তীয়া এটা লৈছোঁ, সস্তীয়া। এইটো TT520, এইটো গডক্সৰ হয়। এইটো 200 টকা আৰু বেটেৰীটো কিমান আছিলে? 1400। বেটেৰীটো 1400। তাৰপিছত এই চাৰ্জাৰটো 700 আৰু এইটো 4200। বৰ্তমান দৰা ওলাইছে আৰু এইফালে দৰা গাড়ীত নিয়ম কৰি আছে। ফাইনেলি বিয়া ঘৰ পাই গ'লোঁ আৰু এয়া দেখিবলৈ পাইছে খুব ধুনীয়া বিয়াৰ পেণ্ডেল আৰু এয়া মাকুম। ৱাও। চ' বিয়া ঘৰৰ ভিতৰত আৰু এইফালে দেখিবলৈ পাইছে কইনা আৰু এতিয়ালৈকে দৰা সোমোৱা নাই। আমি অলৰেডি সোমাই গ'লোঁ আৰু দুজন ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ। কি খবৰ? ভাল 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 ন? একদম বঢ়িয়া। এই দুজন ইয়াৰে হয় বৰ্তমান আহি ৰোহানদী লাইট ফিট কৰি আছে। ভাত খাই লওঁ বুলি আহিলোঁ আৰু এইফালে উজ্জ্বলে কিমান খাইছ? বেছি নাখাবি আকৌ দেই। কেনে বলতো? হয় হয় মানে ফটো মাৰা হৈ গ'লে হৈ যাবে খাৰা আৰু ভাত বেছি খালে হৈ যাবে ঝাৰা। অঁ একদম একদম একদম। আৰু কেतना খাবি? 3 বাৰ তো হৈ গেলে কেইজন তোৰ নে? তোৰ 3 বাৰ তো হৈ গেলে কেইজন। আৰম্ভ কৰিলেতো শেষ হ'বই লাগিব। গতিকে বিয়াখনো শেষ হ'ল আৰু একচুৱেলি কমপ্লিট হোৱা নাই। মানে নিয়মখিনি শেষ হ'ল। আকৌ ভিতৰত গৈ অকণমান কিবা কিবি সৰু সুৰা নিয়ম থাকে, তথাপিও আৰু লাগিব চাগে 1.5-2 ঘণ্টামান। কি হ'ল কথাটো, এতিয়ালৈকে প্ৰায় 4টা বাজিলে আৰু 4টা বজালৈকে আমি ৰাতিপুৱাৰ পৰা কাম কৰি 4টা বাজিলে। আপোনালোকে তেনেহ'লে অনুভৱ কৰক ফটোগ্ৰাফাৰ বা ভিডিঅ'গ্ৰাফাৰৰ কষ্ট কিমান। মই সেইখিনি কথা সদায় নকওঁ, কিন্তু আজি কৈছোঁ। আৰু একচুৱেলি বিয়াখনত আহি বহুত বেছি ভাল লাগিলে, কিন্তু তথাপিও মানে মনৰ কথা ক'বলৈ মন যায় ন কেতিয়াবা। কি কোৱা কোৱাচোন তুমি, মানে অনুভৱটো কেনেকুৱা? মানে গম পাইছে আৰু অভিয়াছলি গম পাইছে আৰু চকু দেখি গম পাইছে। ক ৰহন ক। আগদিনাখন আচলতে
বিয়া সদায় নোলায় আৰু কেতিয়াবা ওলায় আৰু সেই কেতিয়াবা যিখিনি বাজেট লোৱা হয় ন সেইখিনি বাজেটকে মানুহবোৰে বহুত বেছি বুলি ভাবে আৰু এচেছৰিজবোৰৰ দাম কিমান আপোনালোকে হয়তো বহুতেই অনুমান কৰিব নোৱাৰে মই এইটো বেলেগ এটা ভাবি কোৱা নাই নৰ্মেলি কথাটো কৈছোঁ এজন ফটোগ্ৰাফাৰহে ভালকৈ বুজি পাব আৰু প্ৰফেচনেলি যদি কৰে তেতিয়াহে বুজি পাব এনেই মানে কিবা এটা বহুতেই কয় যে আমাৰ ঘৰত কেমেৰা আছে ত' কেমেৰা থাকিলেই নহ'ব মডেল থাকিব লাগিব ত' মডেলৰ ওপৰতহে মানে তাৰ দাম হওক বা তাৰ কাম হওক ডিপেণ্ড কৰিব গতিকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ আৰু বহুত বেছি নকওঁ আপোনালোকে খালি অনুভৱ কৰিব এজন ফটোগ্ৰাফাৰৰ দুখ কিয়নো মই কাৰো লগত কম্পেয়াৰ কৰা নাই কিন্তু কথা যি এটা উদাহৰণ দিব পাৰোঁ এই যি আপোনালোকে ফুল দেখিছে এই ফুলৰ ব্যক্তিকেইজনো বহুত বেছি কষ্ট কৰে কিন্তু তেখেতসকলে যে এই ফুলখিনি লগাই গুচি গ'ল আজি নিশাটো হয়তো তেখেতসকলে শুই থাকিবলৈ পাৰে কিন্তু পিছত আহি কিনে আকৌ খুলি লৈ গুচি যাব পাৰিব কিন্তু আমি ফটোগ্ৰাফাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থাকিব লাগিব মেকআপ আৰ্টিষ্টে এটা সময়ত আহি কিনে ধুনীয়াকৈ খুব ধুনীয়াকৈ কষ্ট কৰি মেলি মেকআপ কৰি কিনে তেওঁলোকে গৈ কিনে শুই থাকিব পাৰে কিন্তু ফটোগ্ৰাফাৰে আছে একমাত্ৰ যি বিয়াখনৰ একদম সম্পূৰ্ণ ৰাতিপুৱাৰ পৰা প্ৰথম কাৰ্যসূচীৰ পৰা একদম অন্তিম কাৰ্যসূচীলৈকে আনকি কেতিয়াবা এনেকুৱাও হয় মদ খাই আহি কেইজনমানে ঐ ফটোগ্ৰাফাৰ ফটো মাৰ ঐ অমুক তমুক এইফালে মানে তেনেকুৱালৈকে মাৰিবলগীয়া হয় চ' সেইখিনি আৰু সেইকাৰণে আনঅফিচিয়েলি মই যিটো মানে চেনেলটো ৰাখিছোঁ আনঅফিচিয়েলি ৰাখিছোঁ যে মই মনৰ কথাখিনি ক'ব পাৰোঁ আৰু অভিকাশ্যপ অফিচিয়েল যিটো আছে তাত প্ৰেংক আহি আছে আপোনালোকে চাব আজিও এটা এৰিলোঁ খুব ধুনীয়া হৈছে কমেণ্ট আহিছে খুব ধুনীয়া ভাল কমেণ্ট আহিছে আপোনালোকৰ ছাপোৰ্ট পাইছোঁ মৰম পাইছোঁ থেংক ইউ আৰু সকলোকে বিদায় দে বাই বাই লাভ ইউ অল ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ আৰু দীঘল নকৰোঁ থেংক ইউ